हेलो गाइस सॉरी बम भुले तो आज दिन तो हल आपनालोके जाने देवबाৰৰ পিছত সোমবাৰে মানুহে দেওবাৰে যেতিয়া ভুলে বম যায় তো দেওবাৰৰ পিছত সোমবাৰে পানী ঢালে তো মই ভাবিছো মই যোৱা নাই বাৰু তো পিছে মই ভাবিছো যে অলপ পূজা কৰিব লাগে সেই বুলি ভিডিওটো বনোৱা নাই কাৰণ এই কাৰণে বনাইছো ৰাতিপুৱা কালি ৰাতি অলপ হেৰি হৈছিল সেইখিনি বাৰু পিছত কম আৰু মই যাব পৰা নাছিলো এটাই কাৰণ আছিল কাৰণ অলপ বিজি হৈ আছিলো দিনটো কালি ভাবিছো সন্মুখত যেটো দেওবাৰ আহি আছে তো মই তাৰ আগতে এবাৰ যাম বুলি হৈছিলো হয়তো মই আগতে যোৱা নাই মোৰ ইমান এক্সপেৰিয়েন্সও নাই তো মই যাম বুলি ভাবিছো আৰু ইফালে সব ৰাতিপুৱাৰ ভিউ এইটো হল স্কুল ঘৰ আৰু ইফালে আছে এইকিটা আৰু এইফালে এইটো হল ৰাতিপুৱাৰ ভিউ তো ভুলে বমৰ তো এতিয়া শাওন মাহ জানেই আমাৰ যেটো ভুলে বম কি বস্তু হেতুটো আপোনালোকে জানে কাৰণ আমাৰ যেটো ভাইটি ভন্টি বা দাদা বাইদেউ সকলে ভুলে বম যায় শিৱ ভক্ত শিৱৰ শাওন মাহত শিৱ ভক্ত কিটা ভুলে বম যায় পেলে মানে কি কৰে আৰু জানেই আপোনালোকে আৰু মোৰ ইমান এক্সপেৰিয়েন্স নাই এইটো বিষয়ত কাৰণ মই যোৱাই নাই এবাৰো যাম বুলি ভাবিছো সন্মুখত তো আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকে যদি আশীৰ্বাদ কৰে আৰু মই যাব চেষ্টা কৰিম আৰু জায়গাখিনিও দেখাবলৈ চেষ্টা কৰিম আমাৰ নেক্সট প্ল্যান আছে আপোনাৰ যেটো এয়া ওয়েস্ট বেংগলৰ শিলুগুৰি যেটো ডাঙৰ মন্দিৰ আছে বোলে মই যোৱা নাই আগতে এনে ফুৰিবলৈ গৈছিলো কিন্তু এনে ভুলে বমত যোৱা নাই তো তাত যাম বুলি ভাবিছো অহা শনিবাৰ বা দেওবাৰলৈকে তো আজি এইখিনি সেইটো বাৰু বাদ দিয়ক তো আজি পূজা কৰিব লাগে বাস এইখিনি জানো আৰু ফটককে যাই পেলাই মই পূজাটো দি আহোঁ মই শাওন মাহত এতিয়া নিৰামিষে খাই আছোঁ যেতিয়া গা পা ধুই অলপ পূজা দিবই মানে এইটোৱে ভাবি আৰু পূজা কৰিবলৈ গুচি আহোঁ ফাইনালি আমাৰ পূজা দিয়া হৈ গ'ল তো আমি এতিয়া যাব লাগে ঘৰলৈ তো আৰু এইটো দেখা পাইছে আমাৰ এলপি স্কুল এইটো বাগুৰি চাপৰি এলপি স্কুল আৰু এইটোতে মই পঢ়া আৰু ইফালে চাওক ভিউখিনি কথা এটা আছিল মানে এনেকুৱা কথা যে মই কালি ৰাতি আহি আছিলোঁ যেতিয়া দেখা পালোঁ ভুলে বম যোৱা বহুতো দৰ্শক যাই আছে তো সিহঁতৰ লগত আমিও ভিজি আহিলোঁ এইটো চাব পাৰে লাগিছে বে বম বম যি কি নহওক এই শাওন মাহত মোৰ ফালৰ পৰা অনেক শুভেচ্ছা থাকিল তো মোৰ যেটো বন্ধু আৰু দাদা বাইদেউ সকললৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল শাওন মাহ যাতে ভালে কাটে আৰু সম্পূৰ্ণ এনজয় কৰিব পাৰে সেই বুলি মই কোৱা নাই যে মদ খাই ভাং খাই বুলি এনজয় কৰিব কোৱা নাই মই কৈছোঁ যে ভালদৰে যাতে যিখিনি মহাদেৱৰ ভক্ত আৰু মহাদেৱৰ ভক্তখিনিয়ে যাতে ভালদৰে ফূৰ্তি ফাৰ্তা কৰি এইটো শাওনৰ মাহটো কটাব পাৰে তাৰে কাৰণে মই শুভেচ্ছা জনালোঁ আৰু এইখিনি কৈ পেলাই মই আৰু এটা কথা মানে এনেকুৱা কথা যে
যোনে যোনে ভাবিছোঁ যে তই ঘৰতে পূজা কৰি আমাক দেখাবলৈ কি দৰকাৰ আছে সেই সকলোকো কৈছোঁ মই এইকাৰণে ভিডিঅ'টো বনাইছোঁ বাছ মোৰ ক'বলগীয়া শাওনৰ মাহৰ যাতে শুভেচ্ছা থাকে আপোনালোকলৈ আৰু মোৰ ফালৰ পৰা অনেক অনেক শুভেচ্ছা থাকিল যাতে ভালদৰে কাটে আপোনাৰো জীৱন আৰু ভালে কুশলে থাকক সেইখিনিয়ে ক'বলৈ মই এই ভিডিঅ'টোৰ জৰিয়তে এইখিনিয়ে ক'বলৈ মই চেষ্টা কৰিলোঁ ৰ'ব গাইছ মানে মই ক'ব খুজিছোঁ যে মোৰ নিচিনা যোনে যোনে মহাদেৱৰ ভক্ত হয় সি কমেণ্টত লিখি থৈ যাওক বম ভোলে আৰু এইটো মাহৰ শুভেচ্ছাৰে মই লাষ্ট এবাৰ কৈছোঁ বম ভোলে